নমস্কাৰ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ভালেই, আপোনালোকেও চাগে চবেই ভালেই। আজি মই আকৌ এবাৰ বাৰীলৈ ওলাই আহিলোঁ হালধি পাত ছিঙো বুলি। আজি মোৱা মাছ আনিছিলে, অকণমান লৈ ল'লোঁ, ভাবিলোঁ পাতত দিওঁ। মই আগৰ ভিডিঅ'টো পাতত দিছিলোঁ, সেইটো অকণমান ডাঙৰ মাছ গেছত দিছিলোঁ। আজি ভাবিলোঁ জুই জ্বলাওঁ, জুইত দিওঁ, সেইকাৰণে ছিঙি ল'লোঁ কেইখিলামান। আৰু মাছৰ মাথা এটা আছিলে, তাকো পচলাৰ লগত বনাম বুলি ভাবিলোঁ। আপোনালোকে খাইছে নাই বাৰু পচলা মাছৰ মাথা দি? খাইছে যদি জনাব। এয়া মই প্ৰথমে স্পীড কৰি দিছোঁ, বহুত নহ'লে দীঘলীয়া হৈ যায় ভিডিঅ'টো, আপোনালোকে চাই আমনি পাব, সেইকাৰণে স্পীড কৰি দিছোঁ। মই প্ৰথমে এনেকৈ কাটি মিহি মিহি কৰি ল'লোঁ। সেয়া পচলা কাটি হ'ল মোৰ, আৰু লগতে পচলাৰ লগত কি কি দিওঁ এইকেইটা লগতে লৈ লৈছোঁ। ডাঙৰ চাইজৰ বিলাহী পিঁয়াজ এটা লৈ লৈছোঁ, আলু দুটামান, বিলাহী এটা। আলু আপোনালোকৰ নিজৰ কথা, নিদিলেও কোনো কথা নাই। আমাৰ ঘৰত আলু বেছিকৈ খাওঁ কাৰণে মই আলু দি দিওঁ। সেয়া আলু দুটামান, এইটোকো কাটি ল'ম। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ ভিডিঅ'টো লাইক কৰিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আৰু আগলৈ এনেকৈ ৰেচিপি লৈ আহি থাকিম। এয়া কেঁচা জলকীয়া 3টামান দিছোঁ, আপোনালোকে জ্বলা যিমান খায় নিজৰ পচন্দ মতে দিব পাৰে। এয়া আদা নহৰু এইটো বেলেগকৈ খুন্দি ল'ম। এয়া মাছৰ মাথা, এই মাছৰ মাথা দিয়ে বনাম পচলা। মোৰ পিচলি গৈছে, কাটিবই নাই পৰা, পাছত গৈ মানুহটোক কাটিব দিলোঁগৈ। এয়া এনেকৈ কাটি দিলে। আৰু এটামান হ'ব লাগিছিলে মাছৰ মাথা, কিন্তু নাছিলে যে মই এটা দিয়ে বনালোঁ। এয়া প্ৰথমত তেল অকণমান সৰহকৈ দিছোঁ। মই এই চৌকাটো চাওক, চৌকা বনাই আছোঁ, আজিও মোৰ সম্পূৰ্ণ নহ'ল, আৰু এদিনমান বনাব লাগিব। সেয়া তেলত মই গোটেই প্ৰথমে পাঁচফোৰণ দি ল'লোঁ। পাঁচফোৰণ দি ল'বচোন, গোন্ধটো বহুত ভাল আহে। তাৰ লগতে ইয়াত আলু, পিঁয়াজ, গোটেইকেইটা বিলাহী দি ল'লোঁ। লগতে আকৌ মাছ গোটেইকেইটা মই লগতে ফ্ৰাই কৰি ল'ম। সেইটো ফ্ৰাই কৰি তাত ঢাকি ল'ম অলপ সময়। এতিয়া মই ইয়াত আদা নহৰু দি দিম। এয়া অকণমান সিজিলেই এয়া আদা নহৰু পেষ্ট, সেইটো মই অকণমান কেঁচা গোন্ধ যোৱালৈকে ঢাকি পেলাই অকণমান ভাজি ল'ম। এয়া হৈ গৈছে। এতিয়া মই ইয়াত অকণমান মেগী মছলা দি দিম। এই মেগী মছলাটো মোৰ খুব ভাল লাগে, খাই চাব এবাৰ এনেকৈ মাছ মাংসত দি, ইয়াৰ টেষ্টটো বহুত ভাল আহে। তেনেকৈ বেলেগকৈ মছলাৰ গোন্ধ একো নাহে, খালি মানে চব্জিৰ টেষ্টটো বঢ়াই দিয়ে অলপমান। এয়া পচলাখিনি দি দিছোঁ। এতিয়া মই লৰাই নিদিওঁ, এনেকৈয়ে অকণমান ঢাকি দিম। এয়া চাওক, এতিয়া লৰাই দিছোঁ। খাবলৈ ভাল হৈছিলে, এনেকৈ যদি খোৱা নাই তেন্তে খাব পাৰে বনাই। এয়া মোৰ পচলা চব্জি হ'লেই, মাথাকেইটা অকণমান ভাঙি দিছোঁ। মাথাকেইটা নহয়, একচুৱেলি মাথাটো এটাই আছিলে। এয়া মই জুই কমাই দিলোঁ, আৰু এতিয়া মোৰ হৈ গ'ল ভাজি। সঁচাকৈ কৈছোঁ বহুত টেষ্টি হৈছিলে খাবলৈ। এয়া মোৱা মাছ, মই পেট তেনেকৈ একো গুচোৱা নাই, 2-4বাৰমান ধুই ল'লোঁ ভালকৈ। ইয়াতেই নিমখ হালধি অকণমান মই দি দিম, আদা নহৰুৰ পেষ্ট আৰু কেঁচা মিঠাতেল। মোৰ হালধি পাতখিনি সৰু সৰু হ'ল যে কম হ'ল, সেইকাৰণে মই লগত কলপাত লৈ লৈছোঁ। হালধি পাতটোত যদি মাছ এনেকৈ পাতত দিয়ে, বহুত গোন্ধটো মানে বহুত ভাল আহে। জুইত দি দিওঁ। পাতটো সৰু হ'ল কাৰণে বান্ধিবলৈ অলপ অসুবিধা হ'ল।
এয়া হৈ গৈছে। এয়া মোৰ জুই জ্বলিয়ে আছে, ইয়াতে দি দিম এতিয়া মই। আমাৰ মিচিং মানুহেতো প্ৰায়ে খায়ে পাতত দি এনেকৈ জুইত। এয়া চাওক হৈ গৈছে, অকণমান লেতেৰা লাগিছে, জুইত দিলে এনেকৈ হয় অলপ। এয়া চাওক ধুনীয়াকৈ সিজিলে। এতিয়া এইখিনি মই পিঁয়াজ, নিমখ, অকণমান জলকীয়া দি সানি ল'ম। আধাই সানো, আধা নাসানো মই। এয়া দুপৰীয়াৰ ভাত। অকণমান এনেই দেখিবলৈ ভাল লাগক বুলি মই এনেকৈ ডেক'ৰেট কৰি দিওঁ। এয়া পচলা আৰু মাছৰ মাথা, পিঁয়াজ এনেকৈ দি দিলে অকণমান দেখিবলৈ ভাল হয়। আৰু লগতে কিন্তু গোটাকৈ থৈ লোৱা পাতত দিয়া মাছখিনি। তেন্তে আজিলৈ আহোঁ, আন এটি ভিডিঅ'ত আকৌ লগ পামগৈ। তেন্তে